Ira dighol pani lapen borkula parong ni arong aradatum em khonsing rong piephan kachuro pajirpon. Habar kehat constituency angkang jasemet ira dighol pani lapen borkula parong ni arong aradatum em khonsing rong pi kedamtang MSC election haidet pen em arpu chepalong dun pen ha kecheng pen kijut an ke klem kedam ke misen ajok kachuro kapajirpon. Lapen non kebang ji MSC election sitami em khonsing rong piephan si BJP atiket pipon vek nang po pusi ira dighol pani lapen borkula arong aradatum ningkang sampen rat atheng no pache thangpon ira dighol pani lapen borkula parong ni arong aradatum pen nang ke thandun ki em khonsing rong pi aning ke me pen nili tuma phanta kangting aloti pen nang ke pajok ke ning ingsam piklo pusi em khonsing rong pi phan kachoro pajirpon lapen nili tum arong aradatum phan penang an kaching thur ahin nang pajerlo jasemet latrine ahem street light lapen jal jivan mission asai nili tum arong arat atuma phan nang pajirpon thekapot ning ingsam piklo pusi hadak arong aradatum ning karong ning kang sampen kachoro pajirpon habar kehat pen long ba monrong phar tike news আমি যিবিলাক আঁচনি পাইছোঁ সেইবিলাকৰ কাৰণে আমি ছাৰক ধন্যবাদ দিছোঁ আৰু এটা নিউজত আমি দেখিবলৈ পাইছোঁ যে আমাৰ যিখিনি বৰকুলা চুবুৰী মানুহ এই মানুহখিনি কোনোদিন আমি বিজেপি মিটিঙত গৈ পোৱা নাই এওঁলোক কংগ্ৰেছ তেনেকৈ বুলি উল্লেখ কৰা দেখা পাইছোঁ গতিকে সেইসকলক আমি ধিক্কাৰ দিছোঁ আমি কোনোদিন আমি বিজেপি মিটিঙত নোযোৱাকৈ থকা নাই আমি সদায় বিজেপি ছাপোৰ্টাৰ হৈয়ে থাকিম গতিকে তেওঁলোকক আমি গৰিহণা দিছোঁ যে তেনেকুৱা মন্তব্য আৰু দ্বিতীয় দিন তেওঁলোকে আগ নবঢ়ায় খনসিং নংপি জিন্দাবাদ 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 খনসিং নংপি জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 দৰসিং ৰংহাং জিন্দাবাদ 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 তুলিৰাম ৰংহাং জিন্দাবাদ 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 খনসিং ৰংকি জিন্দাবাদ 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 নমস্কাৰ মই অৰ্চনা লস্কৰ এৰা দীঘলপানীৰে এটা চুবুৰী বৰকুলা চুবুৰী হয় আমি বৰকুলা চুবুৰী বাসিন্দা আমি যিবিলাক আঁচনি চৰকাৰৰ পৰা আহিছে আমি প্ৰায়বিলাক আঁচনিয়ে পাইছোঁ আৰু যিবিলাক পাবলৈ বাকী আছে আমাৰ বিধায়ক খনসিং ৰংপি আমাৰ MSC খনসিং ৰংপি ছাৰে আমাক দিম বুলি কৈছে সকলোখিনি আমাক দিম বুলি প্ৰতিশ্ৰুতি দিছে যেনেকৈ জল জীৱন আঁচনি ৰাস্তা তাৰ উপৰি আমাৰ পাবলগীয়া আছে আমিতো নামঘৰটো পাইছোঁৱেই আমাৰ সকলোখিনি তেওঁ দিম বুলি প্ৰতিশ্ৰুতি দিছে আৰু আমাৰ বিশ্বাস আছে তেওঁ দিব আৰু তেওঁকে আমি পূৰ্বত বিচাৰোঁ আৰু তেওঁৰ প্ৰতিয়ে আমাৰ সম্পূৰ্ণ ভৰসা আছে তেওঁ আমাক দিব বুলি আমি কোনো প্ৰলোভনত আমি নাযাওঁ আমি ছাৰৰ ওচৰত সদায় থাকিম আছোঁ আৰু সদায় থাকিম বাইদেউ আপোনালোকে এই আজিৰ দিনটোত সংবাদমেল পাতিবলগীয়া হৈছে কিহৰ কাৰণে হৈছে এইটো বস্তু মই নমস্কাৰ মোৰ নাম শ্ৰী ৰুমি ডেকা মই এৰা দীঘলপানীয়ে হয় মই এটা কথা যোৱাকালি এটা নিউজ পালোঁ খুব এৰা দীঘলপানী বুলি এটা নিউজ ওলাইছে তেওঁলোকে মানে কৈছে যে আমি একো পোৱা নাই এইখন চৰকাৰ দিনত বৰ্তমান বিজেপি চৰকাৰ দিনত মই জানাত খুব এৰা দীঘলপানীত আপুনি সোমালে প্ৰথম ক্ষেত্ৰতে আপোনালোকে চাব পাৰিব যে গৈ প্ৰথম যিটো নামঘৰ নিউজত দেখুৱাইছে সেই নামঘৰটোতে অলৰেডি 2.5 লাখৰ পৰা 10 লাখৰ পোৱা হৈ গ'ল আৰু তাতে আমি প্ৰথম লেট্ৰিনৰ যিটো হেৰি হয় সেইটো প্ৰথম তাতে আৰম্ভ কৰা হৈছে তাতে প্ৰথম লেট্ৰিন পাইছে সেইখিনিত 35 ঘৰ অল টোটেল এৰা দীঘলপানীত লেট্ৰিন বনোৱা হৈছিলে 125 ঘৰ হ'ল তাৰপিছত উজলা যোজনাটো যিটো গেছ আছিলে উজলা সেইটো হৈছে 175 ঘৰ মানুহে এৰা দীঘলপানী গাঁৱত পাইছে অকল মোৰ চুবুৰী বুলি নহয় গোটেই এৰা দীঘলপানী মিলাই 175 ঘৰত আমি গেছ দিছোঁ তাৰপিছত অৰুণোদয় 110 ঘৰত দিয়া হৈছে বৰ্তমান বিজেপি চৰকাৰ দিনতে খনসিং ৰংপিৰ নেতৃত্বতে আমি দিয়া হৈছে এইখিনি বস্তু তেওঁলোকৰ পৰা আমি চৰকাৰৰ পৰা পাইছোঁ যেতিয়া তেওঁ বৰ্তমান আমাৰ EM হয় তেখেতৰ নেতৃত্বতে পাইছোঁ আৰু আমাৰ অলৰেডি এইটো কি আছিলে কয় কি আসাম দৰ্শন আঁচনি যিটো আছিলে সেইটো আমাৰ অলৰেডি 5টা নামঘৰে পাই গ'ল বৰনামঘৰত ধৰি 4টা নামঘৰ পাইছে 2.5 লাখ টকাকৈ আৰু বাকী যিবিলাক আঁচনি আমি বৰ্তমান পাবলৈ আছে সেইখিনি তেওঁ আমাক প্ৰতিশ্ৰুতি দিছে যে পাব মই ৰাস্তাৰ ক্ষেত্ৰত ক'বলৈ নাযাওঁ ৰাস্তাটো পোৱা নোপোৱাটো তেওঁলোকে জানিব কাৰণ ৰাস্তাটো দিম বুলি অলৰেডি আমাৰ যিজন বিধায়ক দৰসিং ৰংহাং ছাৰে কৈ থৈ গৈছে অলৰেডি পূবৰ ৰাস্তা বৰকুলা গাঁৱৰ ৰাস্তা তেওঁলোকে দিম বুলি কৈ থৈ গৈছে আৰু তেওঁলোকে কৈছে যে আমি একোৱে পোৱা নাই কিন্তু একোৱে নোপোৱা শব্দটো
সম্পূৰ্ণ মিছা মই তেওঁলোকক এটাই ক'ব যে বৰ্তমান যিজন আমাৰ EM হয় তেখেতে বৰ্তমান EM হৈ থাকোঁতে তেওঁলোকে যদি প্ৰকৃততে বিজেপি মানুহ হয় তেওঁলোকে এজন বিধায়ক এজন EMক ইমান বেয়াকৈ ক'বলৈ তেওঁলোকে কেনেকৈ সুবিধা পালে মই সেইটোকে তেওঁলোকক ধিক্কাৰ দিছোঁ যে তেওঁলোকে তেনেকুৱা কথা ক'ব নালাগে কাৰণ ভৱিষ্যতে আমি তেনেকুৱা এজন EM যিজন আমি এতিয়া EM পাইছোঁ আমি EM যে কেনেকুৱা EM হয় EM বুলি কোৱা বস্তুটো বুলি ক'লে বহুত ডাঙৰ মানুহ বুলি আমি ভাবোঁ কিন্তু আমাৰ EM এনেকুৱা নহয় তেওঁ তেনেকুৱা যে সকলোৰে লগত সমানে সমভাৱে কথা পাতে সৰু ডাঙৰ কোনো বিবেচনা নকৰে তেওঁ সমানে আমি সমানে কোনোদিনা আমি পাৰ্মিশ্যন ল'ব লগা হোৱা নাই তেখেতৰ ঘৰলৈ যাওঁতে মই আগন্তুক ইলেকশ্যনৰ কাৰণে বা আগন্তুক হেৰিয়ৰ কাৰণে মই সেই খনচিং অফিচাৰকে বিচাৰোঁ আৰু তেওঁৰ লগতে মই কাম কৰি বহুত ভাল পাইছোঁ মই বুলি নহয় মোৰ ৰাইজে ক'ব কাৰণ মই এৰাদীঘল পানীত কিমান বস্তু আমি পাইছোঁ মই কৈয়ে দিলোঁ অৰুণোদয় 110 ঘৰক দিলোঁ লেট্ৰিন 125 ঘৰক দিলোঁ 175 উজ্বলা গেছ দিলোঁ তাৰপিছত বাকী গেছৰ কথা মই ক'বলৈ নাযাওঁ গেছৰ কথা আছে এইটো কাটি পালি জব কাৰ্ডৰ কথা ক'ব নাযাওঁ বহুতখিনি জব কাৰ্ড আমাৰ এৰাদীঘল পানী পায় আৰু এটা কথা কওঁ ৰেচন কাৰ্ড প্ৰতি ঘৰে ঘৰে আৰু প্ৰতি মাহে দুবাৰ চাউল ফ্ৰী চাউল 1 টকা নিদিয়াকৈ আমি চাউল পাওঁ তেতিয়াহ'লে আমাৰ চৰকাৰে কি বেয়া কাম কৰিলে আৰু নামঘৰীয়া প্ৰতি নামঘৰতে প্ৰতিজন নামঘৰীয়া নামত কিমান টকা মাহে কিমান টকাকৈ চৰকাৰে প্ৰতিশ্ৰুতি দিব মানে আমাৰ প্ৰতিটো নামঘৰতে বৰ্তমান নামঘৰীয়াবিলাকৰ কাৰণে সেইটো কাম কৰা আৰু চ'লাৰ লাইটটো দেখিছা তোমালোকে চ'লাৰ লাইটটো বৰ্তমান গাঁৱত দিয়া হৈছে এই ছাৰৰ নেতৃত্বতে আমি পাইছোঁ এইবিলাক বস্তু সেইকাৰণে মই বিজেপি চৰকাৰখনক মই ভাল পাওঁ মই বিজেপি চৰকাৰ আদৰ্শ নীতি বুজি পাওঁ তেওঁলোকে আদৰ্শ নীতি বুজি নোপোৱাৰ কাৰণে আজি তেওঁলোকে ইমান বেয়া কথা কোৱাটো কোনো ডাঙৰ কথা নহয় কিন্তু মোক বেয়া কথা শিকাবলৈ হ'লে মোৰ মা দেউতাই মোক কেনেকুৱা সংস্কাৰ দিছে মোৰ মা দেউতাই মোক ভাল সংস্কাৰ শিকালেহে মই ভাল কথা ক'ব পাৰিম কাৰণ মোৰ মা দেউতাই মোক ভাল সংস্কাৰ কাৰণ আমাৰ গাঁওখনত বহুত গণ্যমান্য ব্যক্তি আছে তেওঁলোকেও আজি বেয়া পাইছে বাহিৰত আছে বহুত মানুহ বাহিৰত আছে তেওঁলোকেতো শুনিছে নিউজটো বা আমাৰ দীঘল পানী এনেকুৱা এটা হৈছে সেইটোতো বহুত বেয়া কথা মই ইমানকে ক'লোঁ মোৰ এটা আপোনালোকৰ ইয়াৰ এই কিবা পলিং ষ্টেচনৰ নাম কওক পলিং ষ্টেচন এৰাদীঘল পানী প্ৰাথমিক বিদ্যালয় 117 PS অৰ্চনা দেউৰজা আমাৰ ভকত চুবুৰীত প্ৰায় আমাৰ জলজীৱন মিছন পানী ব্যৱস্থা আমি পোৱা হৈছে আৰু অৰুণোদয় প্ৰায়খিনি আমাৰ পোৱা হৈছে আৰু বাকী যিখিনি থাকি গৈছে উজ্বলা গেছৰ সেইখিনিও আমাৰ প্ৰায় পোৱা হৈছে আৰু বাকী যিখিনি থাকি গৈছে সেইসকলৰ নাম ইতিমধ্যে আমি পঠিওৱা হৈছে সেইখিনি আমি পাম বুলি আমাৰ MSC ছাৰৰ ওচৰত আমাৰ আশা আছে তেখেতে আমাক সম্পূৰ্ণ পূৰণ কৰি দিব আৰু যিটো আমাৰ এৰাদীঘল পানী ICDSৰ চেণ্টাৰটো এই চেণ্টাৰটো 25 লাখ টকীয়া যিটো চেণ্টাৰ সেইটো ইতিমধ্যে আমাৰ প্ৰায় কাম সম্পূৰ্ণই হ'ল সেই সম্পূৰ্ণ হৈছেহি অলপ বাকী আছে আৰু মই সামৰিছোঁ Numati constituency angkang Jesemet Okereng Indoor Sing Inghi Sport Complex asa hemalong Numati BJP Krista Pramukh Honmilan amai tangnipon Bangso amai juti timung ahin pensi mai chepahepupon Mai along aluhi sarpu aman pen KAC Deputy Speaker Riti Singhi sitame chitongdun Lapen Karbi Anglong Block Crazy a Chairman Journal Ronghang Lapen Numati VDC Chairman Dhorom Singh Kro sitame chitongdun Lapen Mai along Bangsuri isi armung chitongdun si Mai RDP dun Labangso Jesemet kachingki kachathan ponke non ke rangji MEC kilik BJP aparti koson pensi chipahai ponangji mapu alam chethan pon Lapen Deputy Speaker Riti Singhi si non adihu MEC ticket sitame longwek popusi pachathang pon Lapen Riti Singhi ke claim ke dam ke mepar pick ajoksi non eboy MEC kilike highway popusi pachathang pon lo habar ke hat pen longbaman rongphar TK News Krista Pramukh ইনচাৰ্জ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকল প্ৰথমে আপোনালোকক নমস্কাৰ আৰু প্ৰণাম জনাইছোঁ Krista Pramukh সন্মিলন এই শব্দটো শুনাৰ লগে লগে আমি সকলো এটা এৱাৰনেছ আনিব যে